সংগীত নাটক একাডেমীৰ অধ্যক্ষ পদ লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। অসমৰ পৰা কোনে প্ৰথমে নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছিল? উত্তৰ হৰিশংকৰ ব্ৰহ্ম। স্বচ্ছ ভাৰত অভিযান কোন চনত আৰম্ভ কৰা হৈছিল? উত্তৰ 2014 চনৰ 20 অক্টোবৰ। ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি আছিল? উত্তৰ ইন্দিৰা গোস্বামী। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা সাহিত্যিক কোন আছিল? উত্তৰ ডক্টৰ মামণি ৰয়ছম গোস্বামী। আঠনিবাৰী ঘাট গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ মহিম বৰা। পাপৰি কবি বুলি কাক কোৱা হয়? উত্তৰ গণেশ চন্দ্ৰ গগৈ। দাদা চাহেব ফাল্কে বঁটা বিজয়ী একমাত্ৰ অসমীয়াগৰাকী কোন? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। সৰ্বপ্ৰথম অসমীয়া বুৰঞ্জী কোনে লিখিছিল? উত্তৰ হলিৰাম ঢেকিয়াল ফুকন। প্ৰথম অসমীয়া IAS বিষয়াগৰাকী কোন আছিল? উত্তৰ আনন্দৰাম বৰুৱা। অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? উত্তৰ ভট্টদেৱ। কোনজন অসমীয়াক লৌহমানৱ বুলি কোৱা হয়? উত্তৰ বিষ্ণুৰাম মেতি। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি আছিল? উত্তৰ মোৰ জীৱন সোঁৱৰণ। শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? উত্তৰ কীৰ্তন। প্ৰান্তিক আলোচনীখনৰ মুখ্য প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? উত্তৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। কোনজন আহোম ৰজাই অসমীয়া ভাষাক অফিচিয়েল লেংগুৱেজ হিচাপে গ্ৰহণ কৰিছিল? উত্তৰ প্ৰতাপ সিংহ। কেতিয়াৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল? উত্তৰ 1950 চনৰ 26 জানুৱাৰী। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? উত্তৰ 1921 চনত। সোণৰ খাৰু নালাগে মোক উপন্যাসখনৰ লিখক কোন? উত্তৰ ধীৰেন বৰুৱা। আহোমসকলৰ ৰাজধানী চৰাইদেউ কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ 1253 চনত। দ্বিতীয়খন অসমীয়া বোলছবি কি আছিল? উত্তৰ ইন্দ্ৰমালতী। অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1969 চনত। অসমত প্ৰথম যাদুঘৰ কিমান চনত স্থাপিত হৈছিল? উত্তৰ 1940 চনত। লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1952 চনত। বকুল বনৰ কবি বুলি কাক কোৱা হয়? উত্তৰ আনন্দচন্দ্ৰ বৰুৱা। অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? উত্তৰ ৰজনীকান্ত বৰদলৈ। অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ থিয়েটাৰ দল কি আছিল? উত্তৰ নটৰাজ থিয়েটাৰ। অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন কোনে অংকন কৰিছিল? উত্তৰ যুগল দাস। গুৱাহাটীত থকা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কিমান চনত মুকলি কৰা হৈছিল? উত্তৰ 1998 চনত। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ যোৰহাটত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ শিৱসাগৰত। বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন? উত্তৰ ডক্টৰ সূৰ্যকান্ত হাজৰিকা। অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি? উত্তৰ কামৰূপ মহানগৰ। অসমৰ কোনখন জিলাত শিক্ষাৰ হাৰ আটাইতকৈ বেছি? উত্তৰ কামৰূপ মহানগৰ।